আজি মই কাৰণে গতিকে বহুত ভাল ফলাফলবিলাক ল'বলগীয়া গতিকে 1 লাখৰ বেছি তেখেতসকলে গছ ৰুইছে গতিকে ভৱিষ্যতৰ কাৰণে এটা কি বুলি কয় আমি 60% কৰি ৰখাৰ গতিকে আমাৰ এনভাইৰমেণ্টটো আপোনালোকেও গম পাব যে আমি সৰু যিবিলাক জংঘল জংঘল আমি দেখা নাপাওঁ গতিকে যিটো এনভাইৰমেণ্টত ইম্বেলেঞ্চ হৈছে বৰষুণ আহিলে বৰষুণ পৰি থাকে খৰাং হ'লে খৰাং খেতিয়কৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু মানুহ জীৱ জন্তু জীয়াই থকাৰ কাৰণেও অলপ অসুবিধা হৈছে গতিকে আমি যিমান পাৰোঁ গছ ৰুব লাগে যিহেতু আমাৰ বতৰটো এইটোৱেই যে এইটো সময়ত বস্তু ৰুলে গছবিলাক বাচে যিহেতু আমি পানী পাওঁ তাৰপিছত খৰাং বতৰ আহিব তেতিয়া গছ ৰুলেতো নহয় গতিকে মেক্সিমাম গছ ৰুব লাগে আৰু তেখেতসকলে বহুত ভাল কাম কৰিছে আৰু আগলৈ তেখেতসকলে দিছে যে আমি একেলগে মিলি পেলাই আমি সৰলপাৰা উল্টাপানী জংঘলটো আকৌ সেই আগৰ নিচিনা জংঘল বনাব বিচাৰোঁ আৰু স্পেচিয়েলি ফ্ৰুটছৰ গছটো তাতে কথা পাতি আছিলোঁ যিহেতু এনিমেলছবিলাকে গছৰ জংঘলৰ ভিতৰত আগৰ নিচিনা ফ্ৰুটছৰ গছ নথকাৰ কাৰণে মানুহৰ বসতিত আহে আৰু কেতিয়াবা মানুহ হাতীৰ সংঘাত বান্দৰৰ মানুহৰ সংঘাত এইবিলাক আমি দেখিব পাৰোঁ গতিকে আমি এইবিলাক ষ্টেপ বঢ়াই লৈ যাম আৰু আগলৈ তেনেকৈ গছ ৰুই থাকিম সৰলপাৰাৰ লগতে কোকৰাঝাৰৰ দক্ষিণ চাইড চক্ৰশিলা আৰু এই দুটা স্থানতো বহুত ধৰণৰ ৰুব লগা আছে তেখেতসকলৰ লগতো আমি আলোচনা কৰিম আৰু তেখেতসকলেও নিশ্চয় আগবাঢ়ি আছে তেখেতসকলেও কৰিছে এনভাইৰমেণ্টেল হিচাপে পালন কৰিছে কোকৰাঝাৰ আমাৰ চক্ৰশিলা আৰু পৰ্বতজৰা তাতেও তেখেতসকলে কৰি আছে যিহেতু মই ইয়াৰ হয় MLA হয় গতিকে মোৰ ইয়াত আহিব লগা হৈছে তেখেতসকলেও যিটো মানে ৰেচপনচিবল পাৰ্চন বিচাৰিব লগাইছে